ওয়েলকাম টু জুলি ব্লগ। এনেদৰে তামোল কটা থাকিলে কাৰ কাৰ বৰ খাবলৈ মন যায়। মোৰ কিন্তু মানে খায়ে থাকোঁ তামোল কাটি থোৱা থাকিলেতো কথাই নাই। মাৰ পৰা যে কিমান গালি খাওঁ ঘৰলৈ গ'লে ঠিকনা নাই। আৰু তামোল মানে মোৰ আটাইতকৈ প্ৰিয় বস্তুটো তামোল বুলি ক'লেও বেয়া নহয়, আৰু বহুতৰে প্ৰিয় হ'লেও মোৰ যে বহুত প্ৰিয়। আজি দেখুৱাই দিম আমাৰ ঘৰৰ এজোপা বগৰীজোপা, নৰা বগৰীজোপা। আগতে এটা ভিডিঅ'ত দেখুৱাইছিলোঁ, আকৌ এবাৰ দেখুৱাই দিছোঁ। এতিয়া খাব পৰা হৈছেগৈ আৰু খাই দিম আৰু লাহেকৈ, নহ'লেও কিছুমান বেয়া হৈ গৈছে সেইবাবে। আৰু বৰ বেছিকৈ লগা নাছিলে, কেইটামান লাগিছিলে, কিছুমান মানে লাগোতে লাগিছিলে কিন্তু বেয়া হৈ থাকিলে, আৰু সেইবাবে অলপমানহে মানে নৰা বগৰী পালোঁ আমি। এইকেইটা এতিয়া ছিঙি আনিছোঁ। আজি আকৌ আমি এতিয়া আহিলোঁ এখন বিয়ালৈ বুলি। মা ঘৰৰ ফালে মানে এখন বিয়া আছিলে, তালৈকে আহিছিলোঁ। আৰু সেয়া বিয়া চিয়া খাই মেলি আহিলোঁগৈ আৰু এতিয়া ঘৰত আছোঁ। তাৰপাছত আকৌ এয়া বিয়া খাই বৈ আহি তাৰপিছত অলপ সময় ঘৰত ৰৈ মেলি এতিয়া আমি আহিছিলোঁ অলপ মানে নবৌ, দাদা আৰু আমাৰ পৰিয়ালটো আৰু টিকলাটোৰ সৈতে আমি অলপ মানে ওলাই আহিছিলোঁ গৌৰীসাগৰৰ ফালে। আৰু আমি এতিয়া বিনায়ক হোটেলত সোমাই আছোঁ, আৰু টিকলাটো আমাৰ খাই আছে দেখিছে, আৰু আমাৰ ইহঁতেও মানে খাবলৈ লাগিছে, পূৰা খাইছে। এনেই মানে হঠাৎ ওলাই অহা হ'ল, মানে আমি আৰু হঠাৎ মানে এটা প্লেন কৰিলোঁ আৰু অলপ ওলাই যাওঁ বুলি, আৰু তেনেদৰে ওলাই অহা হ'ল। আৰু এতিয়া মানে খাবলৈ পূৰা বহি লৈছোঁ। তাতে মানে বাহিৰত উৰাই ঘূৰা পূৰা দবা পিটা বৰষুণ, আৰু আমি ভিতৰত মানে এতিয়া খাই আছোঁ। আৰু ভাবিলোঁ আপোনালোকেও অলপ চলপ দেখুৱাই দিওঁ, সেইবাবে অলপ চলপ দেখুৱাই দিলোঁ। আৰু আমাৰ মানে টিকলাটোৰ গাটো তেনেকৈ ভাল নাছিলে, সেইবাবে অলপ উলিয়াই অনা হ'ল। তাৰ মনটো ভাল লাগিব বুলি অলপ ওলাই অহা হ'ল আৰু আচলতে সেয়াই। এতিয়া আমাৰ পূৰা খাবলৈ লাগিছে আৰু ৰাইজসকলে অলপ ফুৰিবলৈ পালে সৰু ল'ৰা ছোৱালীবোৰে ভালেই পায়। আৰু লগতে আমিও আৰু ডাঙৰকেইটাইও অলপ ভাল পাইছোঁ, আৰু ইমান বেছি মানে হ'লেও ভাল পোৱা নাই, হ'লেও মানে ভালেই লাগিছে। আৰু এয়া কাচকলৰ বাকলিৰ চাটনি, তাৰপাছত কাচকল, আলু আৰু মানধনিয়াৰ মানে পিটিকা, তাৰপাছত পটলৰ গ্ৰেভি, অমিতাৰ চাটনি, এয়া হৈছে আমৰ আচাৰ, আৰু এয়া দালি, আৰু এয়া মাছৰ কণী। মানে এনেদৰে আমাৰ এখেতেহে ভাজিছে দেই এইখিনি। তাৰপিছত আৰু মাছ আছে, মাছ ফ্ৰাই, আৰু মাংস আছে। কিন্তু কালি মাংস খোৱা হৈ গ'ল, আৰু আজি আকৌ এয়া মাংস অলপ আনিলে। আজি অকণমান আনিছে, কালি যিহেতুকে খোৱাই হ'ল, সেইবাবে আজি পচলাৰ লগত মানে মাংস অলপ বনাম বুলি আনিছে আমাৰ এওঁ। আৰু কালি যিহেতুকে খালোঁৱেই, সেইবাবে আৰু আজি পচলাৰ লগত বনাব। এয়া ইহঁতৰ এতিয়া টিফিন দিছে মানে খাবলৈ, আৰু এয়া নাটকৰ কৰ্মশালাৰ কিছু দৃশ্যাংক। আৰু এটা কথা নহয়, আমাৰ এখেতে মানে আপোনালোকে অকণমান অলপ পাছতে দেখিবলৈ পাব, বগা মানে গেঞ্জি এটা পিন্ধি পেলাই আমাৰ এখেতে মানে অকণমান সৰু আৰু অকণমান চট এটা কৰিছে। আৰু ইয়াত দেখিছে নহয়, হাঁহি হাঁহি মৰিব, আৰু মানে লাজে ভয়ে গৈছে আৰু মাতিলে কাৰণে। এইটো টিকলাটো দেখিবলৈ পাইছে যে, এইটো আমাৰ খুৰাকৰ ল'ৰা ইহঁতৰ, আৰু ই বেলেগ দুষ্ট। সন্ধিয়া চাহৰ লগত খাবলৈ গৰম গৰম পকৰি খাই লওঁ তেতিয়াহ'লে চাহকাপ। বহুত দিন হ'ল ৰেচিপি ভিডিঅ' দিবই পৰা নাই, কিন্তু দিবলৈ চেষ্টা কৰিম। আৰু কেনেকুৱা ধৰণৰ ৰেচিপি ভিডিঅ' লাগিব আপোনালোকে জনাব, তেতিয়া ভাল পাম দিবলৈ। তেনেকুৱা ধৰণৰ ৰেচিপি ভিডিঅ' দিবলৈ ভাল পাম। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকল মোৰ চেনেলত নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আৰু তেতিয়া আপোনালোকে আহিবলগীয়া ভিডিঅ'বিলাক পাই থাকিব। ঠিক আছে, তেতিয়াহ'লে আজিলৈ বাই বাই। বাই বাই বুলি ক'লোঁ যদিও কেইকপিমান ফটো এই ভিডিঅ'টোত দি দিবলৈ বিচাৰিলোঁ। ঠিক আছে, তেতিয়াহ'লে এইবাৰহে বাই বাই বুলি ক'লোঁ আৰু দেই। বাই বাই।